নগাঁও আৰু মৰিগাঁও জিলাবাসীৰ বাবে এটি ভাল খবৰ। এতিয়া আপুনি নগাঁওতে পাব লোকেল শিঙি মাছৰ পোনা, লগতে কাৱৈ মাছৰ পোনাও পাব। গুণগত মানৰ শিঙি মাছৰ খেতি কৰি আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। স্বাদ, পৰিপুষ্টি, বজাৰ দৰ চাহিদা আৰু গ্ৰহণযোগ্যতাৰ দিশৰ পৰা শিঙি মাছ তুলনাবিহীন। অসমৰ জনসাধাৰণৰ অতিকৈ প্ৰিয় এই মাছবিধ। আপোনাৰ যদি 1 বিঘা মাটিৰ পুখুৰী আছে, 1 বিঘা পুখুৰীত আপুনি 10 কুইণ্টেলৰ ওপৰত শিঙি মাছ বনাব পাৰিব। 10 কুইণ্টেল শিঙি মাছৰ দাম 5 লক্ষাধিক টকা। পুখুৰীত শিঙি মাছ পালন কৰাটো এক লাভজনক ব্যৱসায় যদি আপুনি ভালদৰে শিঙি মাছৰ খেতি কৰিব পাৰে। শিঙি মাছৰ খেতিৰ লাভ বেলেগ মাছতকৈ অধিক। ইংৰাজীত ইয়াক ষ্টিঙিং কেটফিছ নামেৰে জনা যায়। শৰীৰত বাকলি নাই যদিও মুখত গোফ আছে, খাবলৈ সুস্বাদু। বজাৰত যথেষ্ট চাহিদা আছে, সেয়েহে এই মাছ পালন কৰি অধিক লাভ অৰ্জন কৰিব পাৰি। কৃষি পদ্ধতি সহজ, ইয়াক যিকোনো ধৰণৰ জলাশয়ত পালন কৰিব পাৰি। অক্সিজেনৰ অভাৱ, অত্যাধিক পানীৰ উষ্ণতা আৰু আনকি পচা পানীৰ দৰে প্ৰতিকূল পৰিৱেশত জীয়াই থাকে। ইয়াক কম পানীত আৰু উচ্চ ঘনত্বত পালন কৰিব পাৰি। ৰোগ যথেষ্ট কম আৰু অধিক সহনশীল। শিঙি মাছ জীৱিতভাৱে বিক্ৰী কৰিব পাৰি কিয়নো ইহঁত পানী নোহোৱাকৈও অলপ পানীত দীৰ্ঘদিন জীয়াই থাকে। যদি সঠিকভাৱে যত্ন কৰা হয়, ই কম সময়ৰ ভিতৰত 4-5 মাহত বিক্ৰীৰ বাবে উপযুক্ত হৈ যায়। আপোনাৰ যদি শিঙি মাছৰ পোনা লাগে, এতিয়াই যোগাযোগ কৰক। স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া আছে। 8610538389 নম্বৰত অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া চাওক, লোকেল শিঙি মাছৰ পোনা, একদম পিয়'ৰ লোকেল শিঙি মাছৰ পোনা যদি আপোনাৰ লাগে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া আছে। অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে কল কৰি মাছৰ কাৰণে অৰ্ডাৰ দিব পাৰিব। এয়া চাওক, লোকেল শিঙি মাছৰ পোনা, কোনো ধৰণৰ প্ৰব্লেম নাই। আমি অক্সিজেন কৰি ধুনীয়াকৈ পেকেজিং কৰি ডেলিভাৰী দি দিম। এয়া চাওক, আৰু যদি আপুনি আহিব বিচাৰে, এড্ৰেছ আপুনি কল কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব স্ক্ৰীনত। এয়া চাওক, লোকেল শিঙি মাছৰ পোনা যদি আপোনাৰ লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত এতিয়াই যোগাযোগ কৰক। এয়া চাওক, কি ধুনীয়া পোনা।